হাই ফ্ৰেণ্ডছ, মই কুলেন আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আপোনালোকক। তো আজি আমি কথা পাতিম আসাম পুলিচৰ যি ABUBৰ 2134টা পোষ্ট ওলাইছিল। সেই পোষ্টসমূহৰ আপোনালোকৰ যি বৰ্তমান ফিজিকেল চলি আছে, সেই ফিজিকেলৰ শেষ খবৰ হ'ল আৰু কিছুমান ডিষ্ট্ৰিক্টত ইতিমধ্যে শেষ হৈছে। সেইবিলাকৰ যি অহা 24 তাৰিখে মানে এপ্ৰিল মাহৰ 24 তাৰিখে আপোনালোকে ৰিটাৰ্ণ এক্সাম হ'ব, সকলোৱে জানে। সেই এক্সামত আপোনালোকৰ কিমানটা কুৱেশ্যন আহিব, কিমান নম্বৰ থাকিব, সকলোখিনি ডিটেইলছ মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকক। তো ফ্ৰেণ্ড, আপোনালোকে কিমানটা কুৱেশ্যন আহিব আৰু কিমান নম্বৰ আহিব সেইবোৰ জানিবৰ কাৰণে আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট এখন ইতিমধ্যে এখন নটিচ দিছে। সেইখন নটিচ আপোনালোকে ভালকৈ চাই ল'ব। সেইখন নটিচ আপোনালোকে আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRBত পাই যাব। হয়তো কিছুমানে ইতিমধ্যে চাইছে, মই ভিডিঅ'টো অলপ লেটকৈ বনাই আছোঁ যদিও মই আপোনালোকক কৈ দি আছোঁ, আপোনালোকে চাই ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ। ইয়াত দেখিছে নটিচখন আপোনালোকক 14/3/2022 তাৰিখতে এই নটিচখন দিয়া হৈছে। এই নটিচখন আপোনালোকে ইয়াত নটিচত ডাউনলোড কৰি ল'ব। নটিচখন ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে এই নটিচখন ভালদৰে চাই ল'ব। নটিচখনত কি কৈছে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইয়াত আপোনালোকৰ মানে কি কৈছে যে 6/12/2021 ৰিটাৰ্ণ টেষ্ট 6/12/2021 তাৰিখতে আপোনালোকৰ এইকেইটা পোষ্ট ওলাইছিল। এই পোষ্টকেইটা আপোনালোকৰ 705টা আপোনালোকৰ কনষ্টেবল UBৰ পোষ্ট ওলাইছিল আৰু 1429টা আপোনালোকৰ কনষ্টেবল ABৰ পোষ্ট ওলাইছিল। এই পোষ্টসমূহৰ আপোনালোকৰ টোটেল আমাৰ যোৱা বছৰ যেনেকুৱা যোৱা 20 তাৰিখে আসাম পুলিচৰ ABUBৰে কম্বাইন এক্সাম এটা গৈছিল, তাত আপোনালোকৰ 100টা কুৱেশ্যন দিছিল, এটাত আধাকৈ আছিল। তেনেকৈ এইবাৰো আপোনালোকৰ কেনেকৈ কৰিছে 45 নম্বৰ আছে, আপোনালোকৰ 90টা কুৱেশ্যন দিব, চবতে আধাকৈ থাকিব। মানে কি দুটা কুৱেশ্যন আপোনালোকে শুদ্ধ হ'লে আপোনালোকে 1 নম্বৰ পাব। ঠিক তেনেদৰে আপোনালোকৰ এইবাৰ যোৱা বছৰ যেনেকৈ আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাছিল, ইয়াতো এইবাৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। ইয়াত আপোনালোকৰ লিখি দিছে ইয়াত আপোনালোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো এইখিনিতে আজি আপোনালোকক ডিটেইলছ আছিল। তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ, জয় অসম।